হাৱাটো কি বস্তু? ভিডিঅ'টো আৰম্ভ কৰি বুলি ভাবিছিলোঁ, এই গাড়ীখনে জ্বালা দিলা। গাড়ীখন পাৰ কৰি আছোঁ, পাৰ কৰা হ'ললৈকে মই কৈ দিম। পাৰ কৰ। তো হাই হেল্ল' গাইজ, আজি আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ এতিয়া গহপুৰলৈ, কিবা ঘৰৰে কিবা অলপ কাম আছে। তো গহপুৰত কিবা কিবি কাম আছে কাৰণে গৈ আছোঁ। তো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, আপোনালোকেও বলক মোৰ লগত ৰাস্তা দেখাই যাম। মানে যদি ঘৰৰ কাম নাথাকিলে হয় মই গহপুৰত বহুত কিবা কিবি দেখালোঁ হয়, তেজপুৰত ৰখিলোঁ হয়, গহপুৰত তাৰপিছত গহপুৰত এনেকৈ ৰখি গ'লোঁ হয়। কিন্তু কিবা অলপ কাম আছে কাৰণে মই ৰখি নাযাওঁ আৰু ৰাস্তাত যি পাওঁ তাকে দেখাই যাই থাকিম আৰু। এইটো কিবা এটা চক পালোঁ আৰু কি চক পালোঁ মই ভালকৈ নাজানো। কিবা পালোঁ পাইছোঁ দিয়ক কিবা এটা। মোটামুটি ঘৰৰ পৰা 200 কিলোমিটাৰ মানে আহিলোঁ। এতিয়া লেখা আছিল উইছোঁ হেপী জাৰ্ণি। তো কিমান কিলোমিটাৰ আছে তেজপুৰক লৈ চাওঁ ৰ'ব। তেজপুৰৰ পৰা আৰু 100-150 কিলোমিটাৰ, তেজপুৰ 90 কিলোমিটাৰ আছে। তো এটা বস্তু কিন্তু আপাৰ অসমত সৌন্দৰ্যই বেলেগ। এই দক্ষিণা চাৰিওফালে চাহ বাগান, গছ গছনিৰে ভৰা, একদম আমাৰ প্ৰাকৃতিক সৌন্দৰ্য পূৰা আছে আপাৰ অসমত দেখি। আমাৰ ইভাগে গছ গছনি ইমান নাই, ইমান খালী জেগা পৰিহে নাই, ঘৰ মানুহৰ কেৱল। আৰু এটা বস্তু মই এটা ন'টিছ কৰিছোঁ, চব মানুহৰ ঘৰৰ আগে কলগাছ থাকবই চব মানুহৰ ঘৰৰ আগে। এই চাওকচোন, এই কলগাছ, এইটো চাইডেও কলগাছ, এইভাগে মানুহৰ ঘৰত থাকলেও কলগাছ থাকব, চাবচোন দেখাম। তো এই চক এই আৰু কলগাছ চক, চবৰে ঘৰৰ আগে কলগাছ। এনে মানুহে বহুত কল খায়। কল কিজানি ভাততো কল খায়, দিপৰাও কল খায়, পুৱাও কল খায়, এনি টাইম কলেই খাই থাকে। মানে চবৰে ঘৰৰ আগে কল আছে। বজাৰত কিনবা নাযায় আৰু নিজৰ ঘৰৰ কলে খাই থাকে। তো ৰৌতা পালোঁ কিজানি আহি। কিন্তু এটা বস্তু চাওকচোন, এতিয়া মানে হাইৱে ছিষ্টেমত নাই। মানে এতিয়া হাইৱে ছিষ্টেমত নাই মানে ইয়াতে এই কিবা এটা চকো পাম, চক পালে সেইটোৰ মাজেদি হাইৱেও যাব, সেনাহান ছিষ্টেমৰে ৰাস্তাগিলা। তো আমি এই ৰৌতা পালোঁ কিজানি, এই ৰৌতাই পালোঁ। এইটো বিদ্যা হাৱে চাৱে হেন নাপায় দেখছি না, গাছৰ মাজে চাৰিওফালে গাছ, আমি মাজে যাই আছোঁ। পৰিৱেশটো কিন্তু বঢ়িয়া, কিন্তু গৰমো আছে সেনাহান। গম পোৱা নাই দিয়কচোন, গৰমটো ফিল হোৱা নাই, কিন্তু গৰম বহুত আছে আজি। তো এইটো কিবা আৰু এটা চক পালোঁ আৰু হাৱেৰ মাজেদি চকৰ মাজেদি হাৱে গুচি গৈছে। তো সেইকাৰণে অলপ জাম হয় আৰু চক তক পালি। বাকী এনেই জাম নাই, বাকী গাড়ী চাড়ীও বেছি পোৱা নাই আৰু, কিন্তু চক তক হান পালি অলপ জামটো হৈ যায়। তো চক এইখিনি জামখিনি পাৰ হওঁ ৰ'বচোন, পাৰ হৈ পেলাই আৰু বেছি দূৰ নাই আৰু তেজপুৰ পামেই। তেজপুৰ পোৱাৰ পিছত নাওমান আছে আৰু, তেজপুৰ পোৱাৰ পিছত আৰু মোটামুটি 100-150 কিলোমিটাৰমান আৰু আছে। তো চাওঁ কি এই চাহ বাগান চক, এটা মানে আপাৰ অসমৰ মানে বেষ্ট বস্তু আৰু এইটোৱে বস্তুটো আৰু চাহ বাগান। সেইকাৰণে সৌন্দৰ্য ইমান আপাৰ অসমত চাহ বাগান আছে। আৰু চাহ বাগান পোষ্টাৰ ধৰোঁ, ৰাস্তাৰ এইটো বেগেও চাহ বাগান পাম, সেইটো বেগেও চাহ বাগান পাম। চায়ে ভাল লাগে কিবা, চাহ বাগানবিলাকত গাছবিলাক সৰু গাছবিলাকৰ মাজে ডাঙৰ গাছবিলাক থাকে, কিবা ভাল লাগে এটা চাই। তো আহি এতিয়া মিছন চাৰিআলি পালোঁ। ইয়াতে বহুত চক না, তো তেজপুৰ যাব পাৰি, গহপুৰ যাব পাৰি। ৰাইট চাইডেদি গেলি আমি তেজপুৰ পাম আৰু লেফ্ট চাইডে গেলি গহপুৰ পাম। তো ইভাগে ছিগনেলটো ৰেড হৈ আছে, গ্ৰীণ হ'লে আমি লেফ্ট চাইড কাটি দিম। তো আহি মিছন চাৰিআলিৰ পৰা বহুত জেগাই আহিলোঁ। মিছন চাৰিআলিত হোটেলত ভাত খাই ল'ব লাগিছিল, মানে ইমান দূৰ আহিলোঁ মিছন চাৰিআলিৰ পৰা, মোটামুটি বহুত জেগাই আহিলোঁ, কিন্তু এতিয়ালৈকে এখনো হোটেল দেখা পোৱা নাই আমি। হোটেল হওক ধাবা হওক একোৱেই নাই, খালি গাছৰ মাজে আমি যাই আছোঁ, একোৱেই নাই দেখছি না। তো এতিয়া বিচাৰি এতিয়া পেটত চব মৰি যোৱা হানে হৈছে এতিয়া পেটৰ বস্তুবিলাক। 4টামান বাজিল, ভাত খাবাই পৰা নাই। মানে মিছন চাৰিআলিত আমি ভাবিলোঁ যে আগত পাম হোটেল, কিন্তু মিছন চাৰিআলিৰ পৰা আগত হোটেলে নাই। ভাল মানে কি হোটেলে নাই, ভালতো বেলেগে কথা, হোটেলে নাই। তো এতিয়া ক'ৰবাত কিবা পাওঁ না চাওঁ। তাৰপিছত আজি আৰু মানে গহপুৰৰ পৰা আগত নাযাওঁ আৰু কি কওঁ এই মানে যাম মেইন জেগা গহপুৰ, আৰু তাৰে আগত কিনকে যাম। মানে আজি গহপুৰক লগি নাযাওঁ, আজি আমি বিশ্বনাথ চাৰিআলিতে এখন হোটেলত থাকিম। মানে গহপুৰত ভাল হোটেল নাই বোলে থাকা, পাপাৰ কোনোবা লগৰ মানুহ এটা ক'লক। তো আজি আমি বিশ্বনাথ চাৰিআলিত থাকিম, তাতে কি আছে চাওঁ। পেটৰ ভোকতে মানে ক'বাৰ কিবা বকি আছোঁ, তো কিবা খাই লৈ উঠি আৰু কৈ আছোঁ কথা। ৰাস্তাত বাহিৰে বাকী জাগা গেলা চাই ভালে লাগে। তো সৌন্দৰ্য এটা কিন্তু আছে আপাৰ অসমৰ,
এই আৰু এটা বস্তু কিন্তু এই দলংগেলা দেখছি না এই দলংগেলা বেছি ডাঙৰ নহয় এখন অলপ ডাঙৰ কিন্তু বাকী যিমান দলং পাৰ কৰিছোঁ সৰু সৰু দলং তো ৰাস্তা বনাই আছে 4 লেন হ'ব চাগে ৰাস্তা কিছু কাম চলি আছে খান্দি আছে কিন্তু আমি বাহিৰত ফুৰবা যোৱাতকৈ অসমৰ মানুহবিলাক একবাৰ অসমখন ঘূৰি লওক তাৰপিছত বাহিৰত যাব বাহিৰতো যাব লাগিব নালগে বুলি কোৱা কিন্তু একবাৰ অসমখন ঘূৰি লওক আপাৰ অসমত সঁচাকৈ সৌন্দৰ্য আছে তো মোটামুটি 7টামান বাজিল আমি বিশ্বনাথ চাৰিআলি আহি পালোঁ এইখন হোটেলত ৰাতিটো থাকি ৰাতিপুৱা আৰু গহপুৰলৈ যাম এতিয়া ৰাতি আৰু বিশ্বনাথ চাৰিআলিত কি আছে চাওঁ বলকচোন কাপোৰ চাপোৰ সলাই তো ৰুমত মোক গাত ধুই অলপ ওলাই আহিলোঁ বাহিৰত দেখি কি আছে কি নাপায় বোলো বিশ্বনাথ চাৰিআলিতো চাওঁ 7:30মান বাজিছে এতিয়া দোকান গেলাটোকো বন্ধ কৰিবই ধৰিছে কেছটো বা কি এলা বন্ধ কৰিয়ে আছে চাওঁ বলকচোন কি পায় ক'ত এইটো মই কৈছিলোঁ না আপোনালোকৰ নেশ্যনেল হাইৱেৰ মাজেদি চব যায় এইটো নেশ্যনেল হাইৱে কিন্তু মাজে মাজে এইটো চব বিশ্বনাথ চাৰিআলি এটা টাউনখন বিশ্বনাথ চাৰিআলিৰ মেইন পইণ্টটো ইভাগে বিশ্বনাথ চাৰিআলি ৰাইট চাইডে গ'লে বিশ্বনাথ চাৰিআলি টাউন আৰু লেফ্ট চাইডে গ'লেও এই বিশ্বনাথ চাৰিআলি টাউনে পৰে এই আপোনাৰ এখন গেট এখন আছে ইয়াতে তো গেটখন ভালকৈ গম নাপাব যিহেতু ৰাতি আছে ভিডিঅ'টো বানতে ৰাতিয়ে হৈ আছে তো এই নেশ্যনেল হাইৱেৰ মাজে মাজে যাওঁ আৰু সিভাগে নাজলোঁ ভিতৰত দেখি তো কি আছে ইয়াতে চাওঁ এতিয়া কিছুমান মল আছে কিন্তু ইয়াতে সিমান সৰুও নহয় মানে আপোনাৰ হোটেলৰ কাষতে আছে মল এখন আছে ট্ৰেইনছ আছে ইয়াতে কিবা কিবি আছে জেচিবিও কাম কৰিছে ৰাস্তাৰ কাম কৰি আছে টিকটকত সিভাগেও ৰাস্তাৰ কাম কৰিছিল ইভাগেও ৰাস্তাৰ কাম কৰিছে জেচিবি কি খুদাই তো বিশ্বনাথ চাৰিআলিত আহোঁতে মই এটা বস্তু দেখিছিলোঁ ইয়াতে এখন দোকান দেখিছিলোঁ RFC নাম তো তাতে কি পাই চাওঁ বলকচোন আৰু KFCহে শুনিছিলোঁ RFCটো শুনা নাছিলোঁ তো সেই RFCখন কি চাওঁ বলকচোন তাতে ভিতৰত এখন RFC যোৱাকালি ৰাতি আমি বিশ্বনাথ চাৰিআলিত এখন হোটেলত আছিলোঁ মানে য'ত গহপুৰ যাম তো আমি গহপুৰত মানে হোটেল নাই ভাল তো আমি বিশ্বনাথ চাৰিআলিতে থাকিলোঁ কাজিৰঙা হোটেল নামৰ এখন হোটেল আছে আহি আৰু আকৌ ভিডিঅ' চিডিঅ' নবনালোঁ মানে অলপ এনেই ঘূৰিলোঁ বিশ্বনাথ চাৰিআলিখন ইয়াত মানে আমাৰ সেইটো ফালৰ দৰে সিমান এটা সেই হোটেলবিলাক বা খোৱা হোটেলবিলাকৰ সিমান এটা ঠিক নহয় হ'লেও আৰু চলি যায় তো এতিয়া ৰাতিপুৱা 7:30মান বাজিল এতিয়া আমি গহপুৰলৈ যাম আৰু মানে ৰুমৰ পৰা এতিয়া বস্তুবিলাক আনিম ৰুমটো আমাৰ 2nd ফ্ল'ৰত ৰুমটো তো ৰুমলৈ যাই বস্তুবিলাক আনো গাড়ীত উঠাওঁ তাৰপিছত যাওঁ আৰু ৰুমটো 2nd ফ্ল'ৰত যিহেতু উঠোতে ভৰিৰ বিষ উঠা আনে মোৱাৰ পৰা মই 5বাৰমান আপ ডাউনে কৰিলোঁ তো এতিয়া ৰুমটো সিমান ডাঙৰো নহয় সিমান সৰুও নহয় আৰু থাকিব পাৰি আৰু দুটা মানুহ 2টা ৰুম লৈছোঁ আমি মই থকা ৰুমটো এইটোৱে ৰুম আৰু এইটো এই লেপটপ চাৰ্জ দি থৈছোঁ ইয়াতে তাৰপিছত এইটো টিভিটো আছে কিন্তু টিভিটো কোনো ধৰণৰ কাম নাই একো নাহে সেইটো টিভিত একো চাব নোৱাৰি এনেই চালত দিছে আৰু তাতে এই দুখন বিচনা আছে এখন গ্লাছ আছে আৰু মুখ চুখ চাব পৰাকৈ আমি আৰু বেডিং পত্ৰ লৈ হোটেলৰ পৰা ওলাই আহিলোঁ যিহেতু তাতে আমি টাইম আছে আমাৰ 10টা বজাৰ ভিতৰত আমি 9টা 10টাৰ ভিতৰত আমি তাতে যাই পাব লাগিব তো আমি সোনকালে হ'লোঁ 7:30 বাজিছিল 7:30 ওলাই আহিছোঁ হোটেলৰ পৰা তো এতিয়া ৰাস্তাটো অলপ ভালেই ৰাতি আহোঁতে অলপ বহুত বেয়া ৰাস্তাই আছিল তো সৌন্দৰ্য আছে কিন্তু ৰাস্তাও ভাল প্লাছ আমি যাই পাব লাগে সোনকাল কিন্তু চাহ বাগান কিন্তু পাইছোঁ আৰু বহুত চাহ বাগান পাইছোঁ এই চক আৰু চাহ বাগান সৌন্দৰ্য চক এই ৰাতিপুৱা মোটামুটি 7:30 বজাত চাহ বাগান একদম আৰু আপোনাৰ মাজে মাজে বস্তুগিলা পাতগিলাটো ছিঙিও আছে মাজে মাজে ৰখবা পালি দেখাই দিম বাৰু মাজতে যে ৰখবা বাৰু কিন্তু সৌন্দৰ্য আছে আৰু চাহ বাগানে দিয়ে ভৰ্তি আছে তো ৰেফ্লু এই চকচোন এই পাত তুলি আছে চাহপাত তুলি আছে চক এই দূৰণিকলৈকে জুম কৰি দিছোঁ চক চাহপাত তুলি আছে ইয়াতে আৰু সেই দূৰত দেখছি না কুঁৱলী পৰি থকা আনিছে অলপ কুঁৱলী পৰি থকা আনিছে জুম কৰি দিলে খাব এই চক কুঁৱলী পৰি থকা কেনে এটা সৌন্দৰ্য এতিয়া বহি চাহ খোৱা মজাই হ'ব কিন্তু এতিয়া চাহ খাব টাইম নাই আৰু যাব লাগে পটাপট তো আজি মই মুখো নেদেখালোঁ একো নেদেখালোঁ এনেকৈ ফাৰ্ষ্ট ষ্টাৰ্টিঙো কৰিলোঁ ভিডিঅ'টো আৰু শেষো কৰিলোঁ তো ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টত জনাওক আৰু যদি ভাল পালে এটা লাইক কৰি দিব নিজৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই নতুন ভিডিঅ' আনি থাকিলে আপোনালোকে পাই থাকে আৰু এবাৰ আপাৰ অসমখন সঁচাকৈ কৈছোঁ বহুত ধুনীয়া
ঘূৰি সঁচাকৈ ভাল পাব বাহিৰত ফুৰিব যোৱাতকৈ বাহিৰতো যাব লাগিব কিন্তু বাহিৰত ফুৰিব যোৱাতকৈ আগতে অসমৰ মানুহে অসমখন ফুৰি লওক সঁচাকৈ কৈছোঁ বহুত ধুনীয়া অসম কেনা এটা মানে ভিডিঅ'টো শেষ কৰিছিলোঁ কিন্তু কেনা এটা বস্তু চাওক এই গ্লাছখন খুলি দেখুৱাম ৰ'ব এই চাওক আগত বৰষুণ দি আছে কিন্তু এইখিনি জেগাত বৰষুণ নাই সেই আগখিনি চাওকচোন কেনা এটা স্পীডত বৰষুণ আহি আছে কিন্তু এইখিনি জেগাত বৰষুণ নাই